নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। দক্ষিণ ভাৰতীয় চিনেমা অনুৰাগীসকলৰ বাবে এটা অতি দুখবৰ। জনপ্ৰিয় তামিল অভিনেতা বিক্ৰম চিয়ান আক্ৰান্ত হৈছে হৃদৰোগত। হৃদৰোগত আক্ৰান্ত হোৱা অভিনেতাজনক ততাতৈয়াকৈ চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৫৬ বছৰীয়া বিক্ৰম চিয়ান ৮ জুলাইত তেওঁৰ মুক্তি পাবলগীয়া পিৰিয়ড ছবি পন্নী ইন চিলভাৰ পাৰ্ট 1ৰ ট্ৰেইলাৰৰ মুকলি অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল। অলপতে মণিৰত্নৰ পৰিচালিত পন্নী ইন চিলভাৰ পাৰ্ট 1ৰ অভিনেতাজনৰ নতুন পোষ্টাৰ মুকলি কৰা হৈছিল। চলচ্চিত্ৰখনে এই বছৰতে মুক্তি লাভ কৰিব। পন্নী ইন চিলভাৰ পাৰ্ট 1 ছবিখনত বিক্ৰমৰ উপৰিও জয়াম ৰবি, কাৰ্তি তৃষা, শৰৎ কুমাৰ, প্ৰকাশ ৰাজ, শোভিতা ধুলিপালা, বিক্ৰম প্ৰভু আৰু ঐশ্বৰ্য ৰায় বচ্চনে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। অভিনেতাজনৰ আশু আৰোগ্য কামনা কৰিলোঁ। তেওঁ যাতে সুস্থ আৰু সবল হৈ পুনৰ চিনেমা জগতত ঘূৰি আহে, সেয়াই আশা ৰাখিল। ধন্যবাদ।